वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 15 বহাগ বুধবাৰ 1433 ভাস্কৰাব্দ, ইংৰাজীৰ 29 এপ্ৰিল 2026 চন, ভাৰতীয় আজি 9 বহাগ আৰু মোং 11 জেলহদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:48:11 আৰু সূৰ্যাস্ত সন্ধ্যা 5:47:04। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, ৰাতি 7:52:06 আজিৰ নক্ষত্ৰ হ'ল হস্তা, ৰাতি 12:16:30 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল হৰখন যুগ, ৰাতি 8:51:36 আৰু কৰণ হ'ল কৌলৱকৰণ। হৰখন যুগ, এই যুগত জন্ম জাতক প্ৰসন্ন মনৰ আনন্দবান, জাতক সৌভাগ্যশালী আৰু ৰাজমান্য বিদ্যাবান শাস্ত্ৰজ্ঞ হয়। অতি শুভ যোগ, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মেঘ ৰাশিত, মংগল বুধ শনি একেলগে 3টা গ্ৰহ মীন ৰাশিতেই বহি আছে, বৃহস্পতি আছে মিথুন ৰাশিত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ দেৱগণ মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 12:16:30 দেৱাৰীগণ বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3মহীয়া প্ৰতিহীনা যোগ। মৰণত দুখ নাই। খাদ্যত আজি বেঙেনা, ৰাতি 7:52:06 মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ নিষেধ। যাত্ৰা আজি নাই, পাপযোগ আদি দোষ, আৰু ৰাতি 7:52:06 ৰিক্তা দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম সাধভক্ষণ, জাতকৰ্ম নামাকৰণ, নিষ্ক্ৰামণ, মুখন্ন প্ৰসন্ন, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি দক্ষিণত আৰু ৰাতি 7:52:06 পশ্চিমত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:04:51 পৰা 9:42:09 কাল ৰাত্ৰি নিশা 2:04:51 পৰা 3:27:33 গতিকে এই সময়খিনি অশুভ সময়, আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা কাৰ্য আদি নকৰিব এই সময়খিনিত। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:29 পৰা 3:13 আৰু ৰাতি 8:45 পৰা 10:14 অমৃত যুগ দিনৰ 6:34 ৰাতিপুৱাৰ ভাগত, 9:09 পৰা 10:53 3:13 পৰা 5:56 ৰাতি 6:32 পৰা 8:45 1:09 পৰা 4:49 পৰ্যন্ত এই অমৃত যুগে আছে। এই সময়খিনি অতি উত্তম, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ হয়। আজি ত্ৰয়োদশীৰ একনিষ্ঠ সন্দীপন দিনৰ 9:25:02 সময়ৰ ভিতৰত ৰুক্মিণী দ্বাদশী আৰু পপিতকী দ্বাদশীৰ ব্ৰতৰ পাৰণ। বালিকুছিৰ সভা, আউনীআটীত সত্ৰত কুশৰাম দেৱ ধৰ্মাচাৰ্যা, উত্তৰ লখিমপুৰ বাঁহবাৰী বৰনামঘৰৰ প্ৰতিষ্ঠাপক বাপুৰাম মহন্ত, লখিমপুৰ দহগৰীয়া সত্ৰৰ ভুৱনাতাৰ তিৰুভাৱ তিথি, বৰনদীৰ ভঠেলি উৎসৱ আছে। আৰু বৰবালিহিঠা গাঁৱত আজি 3দিনীয়া ভেঠেলি কন্দা দেউল উৎসৱ। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সম্পদ লাভ, বৃষ ব্যৱসায়ত প্ৰশংসা লাভ, মিথুন বন্ধন ভয়, কৰ্কট হঠাৎ অৰ্থৰ ক্ষতি, সিংহ সুখ লাভ, কন্যা সন্তান পীড়া, তুলা ধন হানি, বৃশ্চিক আংশিক লাভ, ধনু বন্ধু লাভ, মকৰ শৌৰ্য প্ৰভৃতি ভয়, কুম্ভ প্ৰবঞ্চনাৰ ভয়, মীন ধন প্ৰাপ্তিৰ যুগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।